নমস্কাৰ বন্ধুসকল, SMS অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুদিনৰ মূৰত আজি এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ আৰু এই ভিডিঅ'টো হ'ল আপোনালোকে জিমেইলত থকা অদৰকাৰী মেছেজসমূহক কেনেকৈ একেবাৰে মাৰ্ক কৰি ডিলিট কৰিব পাৰে সেইটোৱে দেখুৱাম। তো আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যেতিয়া জিমেইলত থকা অদৰকাৰী মেছেজবিলাক নাইবা দৰকাৰী মেছেজবিলাক ডিলিট কৰিবলৈ খোজে, তেতিয়া আপুনি বহুত প্ৰব্লেমত পৰি যায়। আপোনাৰ মেছেজ ডিলিট কৰিবলগীয়া হ'লে আপুনি এনেকৈ এটা এটাকৈ মাৰ্ক কৰে, এনেকৈ এটা এটাকৈ মাৰ্ক কৰি আপুনি ডিলিট কৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গোটেইকেইটা মেছেজ আপোনালোকে একেলগে ডিলিট কৰিবলৈ হ'লে প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ চুজ কৰি ল'ব লাগিব। আপুনি যিকোনো ব্ৰাউজাৰ ল'ব পাৰে। মই সুবিধাৰ কাৰণে মজিলা ফায়াৰফক্সটো ব্যৱহাৰ কৰিছোঁ। আপুনি ব্ৰাউজাৰটোৰ সোঁফালে থকা 3 কৰ্নাৰত ক্লিক কৰি এইটো ডেস্কটপ মোড কৰি ল'ব আৰু ডেস্কটপ মোড কৰি লোৱাৰ পিছত আপুনি সাৰ্চ বক্সত লিখিব জিমেইল লগইন আৰু জিমেইল লগইন বুলি লিখি আপুনি সাৰ্চ কৰি দিব। প্ৰথমতে যিটো অপশ্যন আহিব জিমেইল গুগল, এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব লাগিব আৰু ক্লিক কৰি দিয়াৰ পিছত অলপ লোডিং ল'ব আৰু লোডিং লোৱাৰ পিছত আমি সাইন ইন বুলি দেখা পাম আৰু এই সাইন ইনৰ ওপৰত ক্লিক কৰি দিব লাগিব। সাইন ইনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ মেইলটো লিখিবলৈ আহিব। আপুনি ইয়াতে আপোনাৰ মেইলটো লিখি দিব আৰু এইটো কমপ্লিট হোৱাৰ পিছত আপুনি নেক্সটৰ ওপৰত ক্লিক কৰি দিব। অলপ লোডিং ল'ব আৰু লোডিং লোৱাৰ পিছত আৰু এটা বক্স আহিব আৰু এই বক্সটোত আপোনালোকৰ মেইলৰ পাছৱৰ্ডটো বহুৱাই দিব আৰু এইটো বহুৱাই দিয়াৰ পিছত নেক্সটৰ ওপৰত ক্লিক কৰি দিব। মই এই জিমেইলটোত 2 ষ্টেপ ভেৰিফিকেশ্যনটো এক্টিভেট কৰিছোঁ। মোৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিয়া আছে এই মেইলটোত, সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP আহিব। তো অলপ ৱেইট কৰিব লাগিব, OTPটো আহিবই। OTPটো আহিছে, তো মই ইয়াতে এতিয়া OTPটো মাৰি দিম। কপি কৰি ল'লোঁ মই, এতিয়া ইয়াতে পেষ্ট কৰিলোঁ। এতিয়া নেক্সটৰ ওপৰত ক্লিক কৰি দিলোঁ। তাৰপিছত এনেকৈ স্কাইপ বুলি লিখা থাকিব, স্কাইপৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত অলপ লোডিং ল'ব আৰু মোৰ মেইলটো খোল খাই যাব। এবার আমি ডিলিট কৰিম। চাওক ইয়াতে 10 জানুৱাৰী 2019-ৰ পৰা 12 তাৰিখ 8 মাহ 2018, 18 তাৰিখ 12 মাহ 2018 তাৰিখৰ মেছেজবিলাক ডিলিট কৰিম আৰু ইয়াৰ গোটেইকেইটা প্ৰাইমাৰী। প্ৰথমতে এনেকৈ চিলেক্ট কৰি ইয়াতে অল চিলেক্ট কৰি দিম। অল চিলেক্ট কৰাৰ পিছত এলাও কৰি দিম। এলাও আহিলে তাৰপিছত ডিলিট বাটনত ক্লিক কৰি দিম। প্ৰাইমাৰীবিলাক গোটেইকেইটা ডিলিট হৈ গৈছে। এইবাৰ আহিম আমি ছ'চিয়েলত। এনেকৈ ছ'চিয়েলত আহিম। ছ'চিয়েলত 30 তাৰিখ 8 মাহ 2018 তাৰিখৰ পৰা যিমানকেইটা মেছেজ আছে ইয়াৰে গোটেইকেইটা ডিলিট কৰিম। প্ৰথমতে আমি অলপ জুম ইন কৰি লৈ ইয়াতে ক্লিক কৰি অলপ চিলেক্ট কৰি দিম। দিয়াৰ পিছত জুম আউট কৰাৰ পিছত এই ডিলিট বাটনৰ ওপৰত ক্লিক কৰি দিম আৰু ইয়াৰ গোটেইকেইটা ডিলিট হৈ যাব। এবার আমি ডিলিট কৰিম প্ৰমোশনত যিমানখিনি মেছেজ আছে গোটেইখিনি ডিলিট কৰিম। আপুনি প্ৰমোশনত চাইছে জানুৱাৰীৰ 2019-ৰ জানুৱাৰীৰ 12 তাৰিখৰ পৰা একেবাৰে যিকেইটা মেছেজ আছে গোটেইকেইটা ডিলিট কৰি দিম।
তো আপুনি এনেকৈ অলপ জুম ইন কৰি ল'ব, কৰি লোৱাৰ পিছত ইয়াতে আকৌ চিলেক্ট কৰিব, কৰাৰ পিছত অলপ চিলেক্ট কৰি দিব, দিয়াৰ পিছত এনেকৈ ডিলিট বাটনত টিপি দিব। টিপি দিলে আপোনাৰ প্ৰমোশ্যনত যিমানখিনি মেছেজ আছে গোটেইখিনিয়ে ডিলিট হৈ যাব। তো আৰু অলপ বাকী আছে প্ৰমোশ্যনত, তো আকৌ আমি এনেকৈ ইয়াতে টিপি দি অলপ চিলেক্ট কৰি দিম, দিয়াৰ পিছত আকৌ এনেকৈ ডিলিট কৰি দিম। অলপ লোডিং ল'ব, অলপ লোডিং লৈছে। গোটেইখিনি ডিলিট হৈ গৈছে। আৰু এই এডবিলাক এনেকৈ ক্ৰছ মাৰি আমি ইয়াৰ পৰা গুচাই দিম। তো আমি শিকিলোঁ মেইলত থকা গোটেইখিনি মেছেজ আমি কেনেকৈ ডিলিট কৰিব পাৰোঁ, সেইটো আজি আমি শিকিলোঁ। তো বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰত লাইক কৰক, কমেণ্ট কৰক আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।